নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ভাৰতীয় আছামিজ কিচেনলৈ। আজিৰ ডিছটো হ'ল ৰঙালাওৰ আগৰ চাটনি। ৰঙালাওৰ আগ 4টা ল'ব। তাৱাখন গৰম কৰি তাতে ৰঙালাওৰ আগকেইটা দি দিব। আগকেইটা অলপ গৰম কৰি ল'ব। ভাতকেইটা গৰম হোৱাৰ পিছত দেখুৱাৰ দৰে ছিঙি ল'ব। ইয়াৰ পিছত পাতকেইটা মিহি মিহিকৈ কাটি ল'ব। তাৰপিছত মিক্সিত পাতকেইটা দি দিব। জলকীয়া 4টা দি দিব। নহৰু 6 ফুটা দি দিব। আদা অকণমানি দি দিব। নিমখ নিজৰ মতে দি দিব। পানী 4ৰ পৰা 5 চামুচৰ ভিতৰত দি দিব। এতিয়া গুড়ি কৰি লওক। এয়া লাওৰ আগৰ চাটনি তৈয়াৰ হৈ গ'ল।